নমস্কাৰ প্ৰথমে আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু এটা ধন্যবাদ জনাইছোঁ আপুনি মোৰ ভিডিঅ'টো ক্লিক কৰাৰ বাবে আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে LIC অফ ইণ্ডিয়াৰ এটা স্কিমৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ তো স্কিমটোৰ নাম হৈছে LIC কন্যাদান পলিচি যদিহে আপোনাৰ ঘৰত এগৰাকী লক্ষ্মী আছে অৰ্থাৎ এগৰাকী কন্যা সন্তান আছে তেতিয়াহ'লে আপোনাৰ বাবে এই ভিডিঅ'টো বিশেষ গুৰুত্বপূৰ্ণ হ'ব গতিকে কোনো ধৰণৰ স্কিপ নকৰাকৈ আপুনি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাব তো এই পলিচিটো স্কিমটো মানে লঞ্চ কৰাৰ মূল উদ্দেশ্য হ'ল যে ভাৰতৰ সকলো শ্ৰেণীৰে উচ্চ নিম্ন মধ্য সকলো স্তৰৰে কন্যাসকলৰ বিশেষকৈ কন্যাসকলৰ যাতে পঢ়া শুনাৰ ক্ষেত্ৰতেই হওক বা অৰ্থনৈতিক দিশতেই হওক যাতে ভৱিষ্যতটো সুৰক্ষিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি LIC অফ ইণ্ডিয়াই এই পলিচিটো লঞ্চ কৰিছিল আৰু ইয়াৰ প্ৰিমিয়ামটো একেবাৰে কম মাত্ৰ 150 টকা প্ৰতি মাহেকত মাত্ৰ আপুনি 150 টকাকৈ জমা থৈ আপুনি 22 লাখ টকা পৰ্যন্ত আপোনাৰ ছোৱালীজনীৰ নামত আপুনি ৰাখিব পাৰে তো কেনেধৰণে কি প্ৰফিট হ'ব মই কৈ গৈ আছোঁ আপুনি শুনি যাব তো এই পলিচিটো আপুনি প্ৰিমিয়ামটো জমা দিব লাগিব ছোৱালীজনী জন্মৰ পৰা তাইৰ 18 বছৰ বয়সলৈকে অৰ্থাৎ বিবাহৰ বয়সলৈকে আপুনি এই প্ৰিমিয়ামখিনি আপুনি প্ৰত্যেক মাহত 150 টকাকৈ দি যাব লাগিব আৰু নেক্সট প্ৰফিটটো হ'ল যে যদিহে পলিচি ধাৰকজন যাৰ নামত পলিচিটো আছিলে যিহেতু ছোৱালীজনী সৰু হৈ থাকিব তেতিয়া মাক দেউতাক কাৰোবাৰ নামত পলিচিটো থাকিব যদিহে ভগৱানে নকৰক মাক দেউতাক কোনোবা এজনৰ বা যোনজনৰ নামত পলিচিটো থাকিব বা যোনে পলিচিটো চলাই থাকিব তেখেতৰ যদি আকস্মিকভাৱে কিবা এটা হয় তেতিয়াহ'লে LICৰ ফালৰ পৰা কিবা এটা বুলি ক'লে নিশ্চয় বুজি পাইছে যে অমংগলীয়া কিবা এটা যদি হয় তেতিয়াহ'লে আপোনাৰ প্ৰথমে 10 লাখ টকা LICয়ে প্ৰদান কৰিব আৰু যদিহে কেনেবাকৈ এক্সিডেণ্টেল ডেথ হৈ যায় যদিহে এক্সিডেণ্ট হৈ তেখেতৰ মৃত্যু হয় তেতিয়াহ'লে LICৰ ফালৰ পৰা তাৎক্ষণিকভাৱে 20 লাখ টকা প্ৰদান কৰিব প্ৰথম প্ৰফিট হ'ল সেইটোৱেই সেইকাৰণে যে কৈ থাকে যে জিন্দগী কে সাথ ভি জিন্দগী কে বাদ ভি এনেকুৱা এটা যে ডায়লগ আছে তো সেইকাৰণে আচলতে যদিও পলিচি হোল্ডাৰজন বা গাৰ্জেনজন নাথাকে তেতিয়াও তেখেতৰ নমিনি যাতে কোনো কষ্টৰ অনুভৱ নহয় বিশেষকৈ অৰ্থনৈতিকভাৱে যাতে কোনো মানে অৰ্থনৈতিকভাৱে যাতে কোনো অভাৱৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি LIC অফ ইণ্ডিয়াই এই পলিচিটো লঞ্চ কৰিছে আৰু প্ৰফিটটো এটা সেইটোৱেই ভগৱানে নকৰক কাৰ কেতিয়া কোনে কি হয় কোনেও নাজানে সেইকাৰণে নিজৰ ভালৰ কাৰণে এই কামটো কৰি থোৱাটো বহুত ভাল হ'ব আৰু তাৰপিছতে যদি এক্সিডেণ্টটো মই কৈ দিলোঁ আৰু তাৰপিছত যেতিয়াহে আপুনি ধৰি লওক আপোনাৰ 3 বছৰ চলোৱাৰ পিছত পলিচি হোল্ডাৰজন মৃত্যুমুখত পৰিলে পলিচি হোল্ডাৰৰ অৰ্থত যোনে পলিচিটো চলাই আছিলে ছোৱালীজনীৰ কথা মই কোৱা নাই যোনে পলিচিটো চলাই আছিলে তেখেতৰ যদিহে 3 বছৰ চলোৱা বা 4 বছৰ চলোৱাৰ পিছতে যদি তেখেতৰ মৃত্যু হৈ যায় তেতিয়াহ'লে বাকী যিখিনি আপোনাৰ প্ৰিমিয়াম দিবলগীয়া আছিলে সেই প্ৰিমিয়ামখিনি আৰু দিব নালাগে কিন্তু তাৰ বিপৰীতে LIC অফ ইণ্ডিয়াই ছোৱালীজনীৰ নামত প্ৰত্যেক বছৰে 1 লাখ টকাকৈ প্ৰদান কৰিব আপুনি প্ৰিমিয়ামো দিব নালাগে আৰু ৰিটাৰ্ণত আপোনাক 1 লাখ টকাকৈ প্ৰত্যেক বছৰে ছোৱালীজনীৰ নামত LIC অফ ইণ্ডিয়াই প্ৰদান কৰিব গতিকে মোৰ হিচাপত তো কন্যা সন্তানৰ বাবে এই পলিচিটো বিশেষভাৱে গ্ৰহণযোগ্য হ'ব আৰু কেনেধৰণে আৰু কি ডকুমেণ্টছ লাগিব মই সেইখিনিও কৈ আছোঁ খুব কম সময়ৰ ভিতৰতে ক'বলৈ চেষ্টা কৰি আছোঁ তো প্ৰথমে লাগিব আপোনাৰ ইনকাম চাৰ্টিফিকেটটো মাষ্ট ইনকাম চাৰ্টিফিকেট আপোনাৰ লাগিব তাৰপিছতে লাগিব এজ প্ৰুফ ছোৱালীজনীৰ এজ প্ৰুফ লাগিব আৰু মাক দেউতাকৰ এজ প্ৰুফ লাগিব তাৰপিছতে আপোনাৰ এড্ৰেছ প্ৰুফত আপোনাৰ ভোটাৰ ID হওক আধাৰ কাৰ্ড হওক পেন কাৰ্ড সেইবিলাক লাগিব তাৰপিছতে আপোনাৰ আধাৰ কাৰ্ডটো আৰু এটা ইয়াত বিশেষ উল্লেখনীয় কথা এটা আছে যে ছোৱালীজনী যেতিয়ালৈকে 10 বছৰ নহ'ব তেতিয়ালৈকে পলিচিটো মাক দেউতাকৰ নামতে থাকিব যোন নহয় মাক বা দেউতাক কোনোবা এজনৰ নামত থাকিব আৰু যেতিয়াই ছোৱালীজনী 10 বছৰ সম্পূৰ্ণ কৰিব তেতিয়া সেই ছোৱালীজনীৰ নামতে এটা বেলেগ এটা বেংক একাউণ্ট খুলিব লাগিব আৰু সেই পলিচিটোৰ বিপৰীতে সেই বেংক একাউণ্টটো LIC অফ ইণ্ডিয়াত আপুনি ছাবমিট কৰিব লাগিব তেতিয়াহে আপোনাৰ যিটো মেচিউৰিটি বেনিফিট হ'ব বা যিখিনি প্ৰাপ্য হ'ব সেই প্ৰাপ্যখিনি LIC অফ ইণ্ডিয়াই সেই ছোৱালীজনীৰ একাউণ্টতহে দিব মাক দেউতাকৰ একাউণ্টত নিদিয়ে যেতিয়া ছোৱালীজনী 10 বছৰ হৈ যাব বা তাতকৈ বেছি হৈ যাব তেতিয়া ছোৱালীজনীৰ নিজা বেংক একাউণ্ট থাকিব লাগিব সেই কথাটো বিশেষ লক্ষ্য কৰিবলগীয়া তো বিশেষ একো নাই আৰু
আপুনি এপ্লাই কেনেধৰণে কৰিব সেইটো কৈ আছোঁ। LIC আপোনাৰ যিকোনো ব্ৰাঞ্চতে গৈ পেলাই আপুনি এপ্লাই কৰিব পাৰে। আৰু আজিকালি প্ৰায় গাঁৱে গাঁৱে এজেণ্ট ওলাই গ'ল, তো এজেণ্টৰ ওচৰলৈ গৈ পেলাই আপুনি কৰিব পাৰে, বা আপুনি অনলাইনৰ মাধ্যমেৰেও আপুনি এই পলিচিটো আপুনি এপ্লাই কৰিব পাৰে বা এই পলিচিটোৰ লাভ উঠাব পাৰে। গতিকে পলিচিটোৰ বিষয়ে ইমানেই। আৰু যদিহে ভিডিঅ'টো ভাল পাইছে তো এটা লাইক কৰি থ'ব, তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আপোনাৰ এটা ছাবস্ক্ৰাইবে মোক আৰু এনেধৰণৰ ভিডিঅ' বনোৱাত উৎসাহ প্ৰদান কৰিব। গতিকে ইমান দেৰি চাই থকাৰ কাৰণে ধন্যবাদ।